হেল্ল' এভৰিৱান, চাওকচোন যোৱা 19 তাৰিখে জুবিনদাৰ যি পূৰ্ণাংগ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছিলে সেয়া হৈছে হোজাই জিলাৰ 2 নং কাকিত। 2 নং কাকিচোন ইয়াত থাকে, তেওঁলোকেতো গম পায় 2 নং কাকি একজেক্টলি কোনখিনিত লোকেশ্যন তেওঁলোকেতো গম পাবই বাৰু। একো নাই, 2 নং কাকি আহি গ'লে আপোনালোকে গম পাবই। আৰু লগতে সন্ধিয়া যি 6টা বজাত 2021 চাকিৰ প্ৰজ্বলনৰ যিটো অনুষ্ঠান আছিল সেইটো সঁচাকৈ বহুত বেছি ভাল লাগিছিলে, কাৰণ ইমান বন্তি চাকি জ্বলাই দিছে, চবফালে পূৰা উজ্জ্বল হৈ গৈছে, পূৰা বহুত ভাল লাগিছিলে সেইটো মুহূৰ্ত। চবতচে বেছি ভাল লাগিছিলে বন্তি চাকিৰ প্ৰজ্বলনৰ মুহূৰ্তটো। আৰু আহি পেলাই অনুষ্ঠান হৈ আছিলে, যোনে মানে এনেকুৱা নহয় যে কোনোবা মাতি অনা ছিংগাৰেহে গান গাব, তেনেকুৱা নহয়। যাৰ যি ইচ্ছা, যোনে যি কবিতা আবৃত্তি কৰিছে সি সকলোৱে সেইদিনাখন কোনো শংকা নথকাকৈ কৰিছিলে, আবৃত্তি কৰিছিলে, গান গাইছিলে। যিটো ভাৱ, সেয়া সকলো ভাৱ প্ৰকাশ কৰিছিলে, জুবিনৰ প্ৰতি যিটো আৱেগ আছিলে চব প্ৰকাশ কৰি দিছে। বহুত ভাল লাগিছে। দুপৰীয়া মই গৈ পেলাই বন্তি প্ৰাৰ্থনা কৰিলোঁ, ধূপ জ্বলালোঁ, বহুত ভাল লাগিছিলে। সকলো ধৰ্মাৱলম্বী মানুহে আহি পেলাই নিজৰ যিবোৰ তেওঁলোকৰ ধৰ্ম বা সেইমতেই হওক বা জুবিনদাৰ যেনেদৰে পাৰিছে সেইনেদৰে তেওঁলোকে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে। সকলো আহিছে। আৰু এটা কথা, ইণ্টাৰেষ্টিং কথা যে নাহৰপুলি এয়া জুবিন গাৰ্গৰ বহুত ফেভাৰেট আছিলে গছ, নাহৰ গছ। চবকে ফ্ৰীকৈ নাহৰ পুলি দিয়াৰ ব্যৱস্থা কৰিছে। আৰু যজ্ঞ কনষ্ট্ৰাকশ্যনৰ যোনজন হিতাধিকাৰী যজ্ঞজ্যোতি বৰা, তেখেতে অকল মূৰ্তি ভাগি প্ৰস্তুত কৰি পেলাই ইয়াত উন্মোচন কৰা নহয়, তেওঁ বহুত ডাঙৰ এটা অনুষ্ঠানেই তৈয়াৰ কৰিছে। আৰু এয়া চাওকচোন, সুদূৰ লখিমপুৰৰ পৰা আহিছে অসমীয়া ভাষাত নৃসিংহ মুৰাৰী বুলি নাটক ভাগ পৰিৱেশন কৰিছে। আৰু লগতে এয়া সন্ধিয়া 8টামান বজাৰ পৰা অনুষ্ঠিত হৈছিলে। বহুত বেছি ভাল লাগিছিলে চাই পেলাই। আৰু অকল যে সেয়া ভাওনাই অনুষ্ঠিত হৈছিলে সিদিনাখন, সেইটো নহয়। যজ্ঞজ্যোতি দাই আৰু যে সকলোকে মাতিছিলে, ভাস্কৰ উৎসৱ, আৰু তেওঁ গীত পৰিৱেশন কৰি আছিলে জুবিনদাৰ সোঁৱৰণত। আৰু লগতে ভৃগু কাশ্যপো আহিছিলে। আৰু যি 8টা বজাত মূৰ্তিভাগ ফেচ ৰিভিল কৰিছিলে, উন্মোচন কৰিছিলে, সেইখন সময়তে কুলিবা আহিছিলে, আৰু লগতে শতাব্দী বা আহিছিলে, আৰু সেয়া চুইটি বা আহিছিলে, ৰাজা দা আহিছিলে বাদ্যযন্ত্ৰ বাদক।